29 আগষ্ট 2022 গুৱাহাটী অসম গুৱাহাটী নুনমাটি পুলিচ ষ্টেচনত 32 বছৰীয়া বন্দনা কলিতা নামৰ এগৰাকী মহিলাই দুজন লোকৰ মিচিং ৰিপৰ্ট দাখিল কৰিবলৈ আহিল। বন্দনাৰ কথা অনুসৰি তেওঁৰ স্বামী অমৰজ্যোতি দে আৰু তেওঁৰ শাহু শংকৰী দে 26 জুলাইৰ পৰা বিচাৰি পোৱা নাই আৰু তেওঁলোকৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাই। দুৰ্ভাগ্যজনকভাৱে এই ৰিপৰ্টৰ ভিত্তিত পুলিচে মাত্ৰ উপৰি তদন্ত কৰিলে আৰু ইয়াৰ ওপৰত কোনো ধৰণৰ লিক পোৱা নগ'ল। মিচিং ৰিপৰ্ট দাখিল কৰাৰ মাত্ৰ 4 দিন আগতে 25 আগষ্টত বন্দনাই তেওঁৰ স্বামী অমৰজ্যোতিৰ খুৰা অৰ্থাৎ তেওঁৰ শাহু শংকৰী দেৰ ভতিজা নিৰ্মল দেউৰ ওচৰলৈ সহায় বিচাৰি গ'ল। কিন্তু এই ডাঙৰ খবৰ শুনি তেওঁৰ প্ৰতিক্ৰিয়া বৰ বেছি নিৰপেক্ষ আছিল, যেন তেওঁ এই সময়ত সেই কথাৰ কোনো গুৰুত্ব নিদিলে। সময় পাৰ হৈ গ'ল, অমৰজ্যোতি আৰু তেওঁৰ শাহু শংকৰী দেউৰ কোনো খবৰ নাই। বন্দনাৰ বাহিৰে কোনেও তেওঁলোকক বিচৰা নাই। বন্দনাই পুলিচৰ সহায় বিচাৰিলে, কিন্তু কোনো ধৰণৰ লাভ নহল। 30 অক্টোবৰ 2022 অৰ্থাৎ প্ৰায় 2 মাহ পিছত যেতিয়া নীলম্ব শংকৰী দেউৰ ঘৰলৈ গ'ল, যিটো গুৱাহাটী তিনিআলি অঞ্চলত যোগামাই এপাৰ্টমেণ্টত আছিল, তাত থকা লোকসকলৰ পৰা জানিব পাৰিলে যে শংকৰী দেৱ বহুত আগতে স্থানান্তৰ হৈ তেওঁৰ পুত্ৰ আৰু বোৱাৰীৰ সৈতে নাৰেংগীত থাকিবলৈ লৈছিল। অমৰজ্যোতি আৰু বন্দনা তাৰ পৰা মাত্ৰ 6 কিলোমিটাৰ দূৰত্বত গুৱাহাটীৰ নাৰেংগী অঞ্চলত অমৰবাটী এপাৰ্টমেণ্টত থাকে। কিন্তু যেতিয়া নীলম্ব তাত গ'ল, তাত থকা লোকসকলৰ পৰা শুনিলে যে তেওঁলোকে বহুদিন ধৰি শংকৰী দেৱক অহা যোৱাত দেখা নাই। এই সকলোবোৰৰ পিছত নীলম্ব বেছি একো নাভাবিলে আৰু বেছি গুৰুত্বও নিদিলে আৰু তাৰ পৰা উলটি গ'ল। প্ৰায় পৰৱৰ্তী 20 দিনলৈকে যেতিয়া নীলম্ব শংকৰী দেৱ আৰু অমৰজ্যোতিৰ লগত কোনো ধৰণৰ যোগাযোগ নহল, তেতিয়া 21 নৱেম্বৰ 2022 তেওঁ নুনমাটি পুলিচ ষ্টেচনত মিচিং ৰিপৰ্ট দাখিল কৰিলে। এটা মিচিং ৰিপৰ্ট 29 আগষ্টত বন্দনাই দাখিল কৰিছিল। প্ৰায় 2 মাহ পিছত 21 অক্টোবৰত নীলম্ব দাখিল কৰিল। 62 বছৰীয়া শংকৰী দেৱ অসম পাৱাৰ ডিষ্ট্ৰিবিউচনৰ কোম্পানী লিমিটেডৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল। লগতে গুৱাহাটীৰ নুনমাটি অঞ্চলত থানমাৰীত তেওঁৰ 5টা ফ্লেট আছিল, যিবোৰ তেওঁ ভাড়াত দি ৰাখিছিল আৰু গুৱাহাটীৰ লালগণেশ অঞ্চলত তেওঁৰ কিছুমান মাটিও আছিল। গতিকে পেঞ্চনৰ লগতে ভাড়া প্ৰতি মাহে পাই আছিল আৰু সেইকাৰণে নীলম্ব আৰু বন্দনা দুয়োজনে পুলিচৰ আগত শংকৰী দেৱ আৰু অমৰজ্যোতিক টকাৰ লগত কোনোবা অপহৰণ কৰি নিয়া বুলি সন্দেহ প্ৰকাশ কৰিছিল। এই কেছত পুলিচে ৰিপৰ্ট দাখিল কৰিছিল যদিও কোনো ধৰণৰ কাৰ্য লোৱা নাছিল আৰু অপহৰণৰ কথাটো ক'বলৈ গ'লে মুক্তিপদৰ কোনো ধৰণৰ দাবী নাই, যাৰ বাবে পুলিচে এই কথাটোত বেছি গুৰুত্ব নিদিলে। মিচিং ৰিপৰ্ট দাখিল কৰাৰ পিছত নীলম্ব জানিব পাৰিছিল যে শংকৰী দেৱৰ ফ্লেটবোৰৰ ভাড়া বন্দনাই সংগ্ৰহ কৰিছে আৰু তেওঁ 3জন নতুন ভাড়াদাৰক এটা ফ্লেট ভাড়াত দিছে। এই কথা নীলম্ব পুলিচক ক'লে যদিও শাহুৰ অনুপস্থিত বোৱাৰী হিচাপে বন্দনাই ভাড়া সংগ্ৰহ পুলিচৰ বাবে অদ্ভুত কথা নাছিল। ইফালে বন্দনাই নিজে পুলিচ ষ্টেচনলৈ গৈ গুৱাহাটী পুলিচৰ ওপৰত এই কেছত সঠিক তদন্ত কৰাৰ বাবে হেঁচা দিছিল। তেওঁ নিজে পুলিচ ষ্টেচনৰ চক্কৰ কাটি তেওঁৰ শাহু আৰু স্বামীক বিচাৰি দিবলৈ কৈছিল। 14 ফেব্ৰুৱাৰী 2023 বন্দনাই কমিশনাৰ অফিচলৈ গৈ এই কেছটো পুলিচে ভালদৰে কৰা নাই বুলি অভিযোগ দাখিল কৰিলে আৰু একেদিনে নীলম্বও এই কেছত কোনো প্ৰগতি নোহোৱা বাবে পুলিচৰ ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টত অভিযোগ দাখিল কৰিলে। দুজনৰ অভিযোগৰ পিছত অৱশেষত পুলিচে এই কেছটো ভালদৰে ৰিভিউ কৰিলে আৰু তদন্তৰ বাবে এটা বিশেষ দল গঠন কৰিলে, যাৰ মুৰব্বী ডেপুটি কমিশনাৰ অফ পুলিচ কল্যাণ পাঠকক নিযুক্ত কৰা হ'ল। তদন্ত নতুনকৈ আৰম্ভ কৰা হ'ল। এই কেছটো এনেকুৱা আছিল যে পৰিয়ালৰ 2জন লোক নোহোৱা হৈছে আৰু পৰিয়ালৰ 2জন লোকে সিহঁতক বিচাৰি আছে। গতিকে পুলিচে কেছৰ আৰম্ভণি 2জনৰ পৰা প্ৰশ্ন কৰি আৰম্ভ কৰিলে। কিন্তু এই প্ৰথম প্ৰশ্নতে পুলিচৰ আগত কিছুমান গণ্ডগোল দেখা দিলে, যাৰ পিছত পুলিচৰ আগত এনেকুৱা খোলাচা হ'ল যাৰ আশা কোনেও কৰা নাছিল, কাৰণ এই কেছ অপহৰণতকৈ বহুত বেছি ভয়ানক আছিল। স্বাগতম, মই খোছন। আপুনি চাই আছে বন্দনা কলিতাৰ অদ্ভুত কেছ। দুয়োজনকে প্ৰশ্ন কৰিলে, কিন্তু তাত বন্দনাৰ কিছুমান উত্তৰ তেওঁৰ আগতে দিয়া বক্তব্যৰ পৰা বেলেগ আছিল। বন্দনাৰ সলনি বক্তব্যৰ বাবে পুলিচৰ সন্দেহ তেওঁৰ ওপৰত বাঢ়ি গ'ল। গতিকে তেওঁলোকে বন্দনা আৰু শংকৰী দেৱৰ বেংক একাউণ্ট বিৱৰণী চেক কৰিলে, যাৰ পৰা জানিব পাৰিলে যে বন্দনাই বিগত দিনত শংকৰী দেৱৰ ATM কাৰ্ড ব্যৱহাৰ কৰি প্ৰায় 5 লাখ টকা উলিয়াইছিল। এই সকলোবোৰৰ বাবে পুলিচে বন্দনাক 17 ফেব্ৰুৱাৰী 2023 পুনৰ প্ৰশ্নৰ বাবে মাতিলে। প্ৰথমতে বন্দনাই তদন্ত কৰা দলটোক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিলে, কিন্তু যেতিয়া পুলিচে দুদিনকৈ প্ৰশ্নৰ চিলচিলা চলাই থাকিল, তেতিয়া বন্দনাই শেষত ভাঙি পৰিল আৰু অৱশেষত পুলিচৰ আগত সকলো খুলি কৈ দিলে। বন্দনাই পুলিচক ক'লে যে তেওঁৰ স্বামী আৰু তেওঁৰ শাহু এই দুয়োজনে এই পৃথিৱীত আৰু নাই, কাৰণ তেওঁ এই দুয়োজনক হত্যা কৰিছে আৰু এই অপৰাধটো তেওঁ অকলে কৰা নাই, বৰঞ্চ তেওঁৰ 2জন ঘনিষ্ঠ বন্ধু ধন্তি ডেকা আৰু অৰূপ ডেকাৰ সহায়ত কৰিছে।
26 জুলাই 2022 অৰ্থাৎ যেতিয়া বন্দনাৰ প্ৰথমবাৰ নুনমাটি পুলিচ ষ্টেচনত অভিযোগ দাখিল কৰিবলৈ গৈছিল তাৰ প্ৰায় এমাহ আগতে বন্দনা পুলিচক ক'লে যে সেই সন্ধিয়া প্ৰায় 5 বজাত তেওঁলোক তিনিজনে গুৱাহাটীৰ তিনিআলিত আহিল, য'ত যোগামায়া এপাৰ্টমেণ্টৰ এটা 2BH ফ্লেটত তেওঁৰ শাহু শংকৰীদে অকলে থাকিছিল। যেতিয়া তিনিজনে তেওঁলোকৰ ফ্লেটত প্ৰৱেশ কৰিলে তেতিয়া তেওঁ চফাত বহি টিভি চাই আছিল। প্ৰথমতে বন্দনাই পিছফালৰ পৰা লাহে লাহে এটা বালিচেৰে তেওঁৰ মুখত হেঁচি ধৰিলে আৰু অৰূপে তেওঁৰ ভৰি দুখন ধৰিলে। বন্দনাই সেই বালিচটো তেওঁৰ মুখৰ পৰা তুলি তেতিয়ালৈকে নানিলে যেতিয়ালৈকে তেওঁৰ উশাহ বন্ধ নহল। কিন্তু এই কাহিনী ইয়াতে থমকি নাথাকি শংকৰীদেৰ হত্যা কৰাৰ পিছত বন্দনাই এডাল বেলনাৰে তেওঁৰ ডিঙিৰ পিছত ৰাখিলে আৰু এখন ছুৰীৰ সহায়েৰে তেওঁৰ মূৰটো ডিঙিৰ পৰা কাটি দিলে। এজন মানুহ কিমান পৰ্যন্ত বহুতকৈ বেয়া হ'ব পাৰে এই কেছটো তাৰ সঠিক উদাহৰণ। তাৰ বাবে অৰূপ ডেকাই শৰীৰটোক 3টা টুকুৰাত কাটি পলিথিনত ভৰাই দিলে। ইয়াৰ মাজতে বন্দনাই কোঠাত পৰি থকা তেজবোৰ চাফা কৰিবলৈ লাগিল। এই সময়ত তৃতীয়জন ব্যক্তি ধন্তি ডেকা ঘৰৰ বাহিৰত থিয় হৈ নজৰ ৰাখি আহিছে। পিছদিনা প্ৰায় 3 বজাত তিনিজনে ধন্তি ডেকাৰ গাড়ীত উঠি শৰীৰ পেলাই দিবলৈ কিছুমান শৰীৰৰ অংশ ব্লেংকেটত আৰু কিছুমান প্লাষ্টিক চিটত মেৰাই ৰাখি পুৱা 10 বজাৰ আশে-পাশে এটা উপত্যকাত পেলাই দিল। কিন্তু শংকৰীদেৰ মূৰ, এখন হাত, হত্যাত ব্যৱহাৰ কৰা ছুৰী আৰু বেলন তেওঁলোকে বেলেগ বেলেগ স্থানত পেলাই দিছিল যাতে পুলিচৰ বাবে সেইবোৰ বিচাৰি পোৱাটো কঠিন হয়। তেওঁৰ শাহুৰ হত্যাৰ 22 দিন পিছত 17 আগষ্ট 2022 বন্দনাই তেওঁৰ স্বামী অমৰজ্যোতিৰো তেওঁৰ ঘৰতে হত্যা কৰিলে। অমৰপতি এপাৰ্টমেণ্টৰ ফ্লেট নম্বৰ 11 যেতিয়া অমৰজ্যোতি উপস্থিত আছিল তেতিয়া বন্দনাৰ পিছফালৰ পৰাই এডাল আইৰণ ৰডেৰে তেওঁৰ ওপৰত ইমান তীব্ৰভাৱে আঘাত কৰিলে যে ঠাইতে তেওঁৰ মৃত্যু হ'ল। তাৰ পিছত অৰূপ আৰু ধন্তিয়ে অমৰজ্যোতিৰ শৰীৰটোৰ 5টা টুকুৰাত কাটি প্লাষ্টিক চিটত ভৰাই দিলে। পিছদিনা তিনিজনে একে গাড়ীৰে ভাৰত বাংলাদেশ সীমান্তৰ ওচৰৰ জংঘলৰ ফালে গ'ল আৰু অমৰজ্যোতিৰ শৰীৰটো তাত পেলাই দিল। বন্দনাই এই স্বীকাৰ কৰাৰ পিছত পুলিচে তাৎক্ষণিকভাৱে ধন্তি, তিনিচুকীয়া আৰু অৰূপক খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিলে আৰু দুয়োজনে অলপ প্ৰশ্নতে নিজৰ অপৰাধ স্বীকাৰ কৰিলে। বন্দনাই 19 ফেব্ৰুৱাৰী 2023 দিয়া এই বক্তব্যৰ পিছত পুলিচে তেওঁৱে কোৱা স্থান অনুসৰি তিনিজনক মেঘালয় নান্দিয়াত গাঁৱলৈ লৈ গ'ল, য'ত তালাচীৰ পিছত তেওঁলোকৰ কিছুমান শৰীৰৰ অংশ পোৱা গ'ল, যিবোৰ চাই পুলিচৰ অনুমান আছিল যে এয়া শংকৰীদেৰ অৱশেষ। পুলিচে নীলম্ব আৰু তেওঁৰ পত্নীকো শৰীৰৰ চিনাক্তৰ বাবে মাতিলে, কিন্তু অপৰাধ সংঘটিত হোৱাৰ 6 মাহতকৈ বেছি সময় হৈছিল। গতিকে শৰীৰৰ অংশৰ অৱস্থা চিনাক্ত কৰা বৰ কঠিন হৈছিল। কিন্তু শৰীৰৰ অংশত থকা এটা বগা আৰু ৰঙা ৰঙৰ নাইটিৰ টুকুৰাৰে তেওঁলোকে চিনাক্ত কৰিলে, কাৰণ তেওঁলোকৰ কথা অনুসৰি ঘৰত শংকৰীদেৱ প্ৰায় সেইটো পিন্ধি থাকিছিল। পষ্টমৰ্টমৰ বাবে শৰীৰৰ অংশবোৰ গুৱাহাটী মেডিকেল কলেজলৈ পঠাই দিয়া হ'ল। তাৰ পিছত তিনিজনকে পুলিচে মেঘালয়ৰ ডাউকি ফৰেষ্টলৈ লৈ গ'ল, য'ত তেওঁলোকে অমৰজ্যোতিৰ শৰীৰৰ টুকুৰা পেলাইছিল। এই ঘণ্টামানৰ ভিতৰতে পুলিচে অমৰজ্যোতিৰ শৰীৰৰ অৱশেষ পালে। লগতে পুলিচে হত্যাত ব্যৱহাৰ কৰা ছুৰীও উদ্ধাৰ কৰিলে। পুলিচে সেই হুণ্ডাই এক্সেন গাড়ীটোকো জব্দ কৰিলে, যি শৰীৰৰ অংশ পেলাই দিবলৈ ব্যৱহাৰ কৰিছে। তিনিজন অপৰাধীৰ ফোন জব্দ কৰা হ'ল আৰু বন্দনাৰ পৰাই শংকৰীদেৰ ATM কাৰ্ডো লোৱা হ'ল। পুলিচে ইমৰান আলী ওৰফে চটু নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰিলে, যিয়ে বন্দনাক 320 টকাত সেই ছুৰী বিক্ৰী কৰিছিল। তেজেৰে লিপ্ত অমৰজ্যোতিৰ কাপোৰ পুলিচে অমৰপতি এপাৰ্টমেণ্টৰ পিছফালৰ পৰা উদ্ধাৰ কৰিলে। কিছুমান আৰ্টিকেলৰ অনুসৰি বন্দনাই এই অপৰাধত সহায় কৰাৰ বাবে অৰূপ ডেকাক 2 লাখ টকা দিছিল, যিয়ে তেওঁৰ বিয়াৰ বাবে বন্দনাৰ পৰাই বিচাৰিছিল। বন্দনা, ধন্তি আৰু অৰূপে কেইদিনমানৰ ভিতৰতে দুজন লোকক নিৰ্মম হত্যা কৰি প্ৰাণ লৈছিল। কিন্তু এতিয়া বহুত প্ৰশ্ন আহে যিবোৰে পুলিচক চিন্তা কৰিবলৈ বাধ্য কৰিছে। 26 জুলাইৰ পৰা 17 আগষ্টলৈকে এই 22 দিনৰ মাজত কোনেও শংকৰীদেৰ ফ্লেটলৈ গৈ তেওঁৰ লগত সাক্ষাৎ বা যোগাযোগ কৰাৰ চেষ্টা কৰা নাছিল নেকি? আৰু তেওঁৰ নিজৰ পুত্ৰই 22 দিন তেওঁৰ লগত কোনো যোগাযোগ কৰা নাছিল নেকি? অমৰজ্যোতিৰ হত্যাৰ ইমান দিনলৈকে কাৰোবাৰো সন্দেহ নহল নেকি যে তেওঁ নিৰুদ্দেশ হৈছিল? তাত থকা লোকসকলৰ পৰা প্ৰশ্ন কৰাৰ পিছত কিছুমানে পুলিচক ক'লে যে তেওঁলোকে বন্দনা তেওঁৰ ঘৰৰ ছাদত কিছুমান মেট্ৰেছ আৰু কাপোৰ জ্বলাই থকা দেখিছিল। তাৰ পিছত বন্দনা তেওঁৰ মাক দেউতাকৰ ঘৰ পানীখেতি গাঁৱলৈ গৈ হয়তো লোকসকলৰ প্ৰশ্নৰ পৰা ৰক্ষা পাবলৈ তেওঁ অমৰজ্যোতিক হত্যা কৰাৰ পিছত ঘৰ এৰি গুচি গ'ল। শংকৰীদেৰ ঘৰৰ ওচৰত থকা লোকসকলেও পুলিচক একেই ক'লে যে হত্যাৰ পিছদিনাই বন্দনাই তেওঁলোকৰ ফ্লেটত উপস্থিত হৈছিল আৰু তেওঁলোকক কৈছিল যে শংকৰীদে নাৰেংগীত তেওঁ আৰু অমৰজ্যোতিৰ লগত থাকিবলৈ গৈছে। পুলিচৰ আগত যেতিয়া এই কেছৰ সৈতে জড়িত প্ৰত্যেকটো বিৱৰণী আছিল, কিন্তু এই দুটা হত্যা সংঘটিত কৰাৰ পিছত বন্দনাৰ কি মটিভ আছিল সেইটো এতিয়াও পুলিচৰ বাবে জানিবলৈ বাকী আছিল। যি অমৰজ্যোতিক বন্দনাই নিৰ্মমভাৱে মৃত্যুৰ মুখত পেলাইছিল, এটা সময়ত তেওঁৰ লগত বিক্ৰম ছেকেণ্ডেৰীত পঢ়ি থাকোতে তাৰ পিছত 12 বছৰ আগতে পৰিয়ালৰ বিৰুদ্ধে গৈ বিয়া কৰাইছিল। এই বিয়াৰ বিৰুদ্ধে মাত্ৰ বন্দনাৰ পৰিয়ালে নহয়, অমৰজ্যোতিৰ পৰিয়ালো আছিল। কিন্তু বিয়াৰ পিছত যেন তেওঁলোকৰ জীৱন সকলো সলনি হৈ গ'ল। অমৰজ্যোতি বেকাৰ আছিল, যাৰ বাবে প্ৰায় দুজনৰ মাজত কাজিয়া হৈছিল আৰু এই বিয়াৰ বিৰুদ্ধে অসন্তুষ্ট হোৱাৰ বাবে শংকৰীদে অমৰজ্যোতি আৰু বন্দনাৰ লগত কোনো ধৰণৰ যোগাযোগ বন্ধ কৰি দিছিল। গতিকে বন্দনাই নিজে আৰু অমৰজ্যোতিক আৰ্থিক সহায় দিবলৈ 2 বছৰ কল চেণ্টাৰত কাম কৰিছিল। এই বছৰমান পিছত যেতিয়া শংকৰীদে শান্ত হ'ল, তেতিয়া তেওঁ
নিজৰ অসন্তুষ্ট পাহৰি দুয়োজনক আৰ্থিক সহায় দিবলৈ আৰম্ভ কৰিলে। তেওঁ শাহুৰিৰ সহায় চাই বন্ধনে তেওঁৰ কল চেণ্টাৰৰ চাকৰি এৰি দিলে আৰু ফিটনেছ ট্ৰেইনাৰ হ'বলৈ প্ৰস্তুতি আৰম্ভ কৰিলে। আৰু কিছু সময়ৰ পিছত বন্দাৰ পাম্প মেচিন জিমত জিম ট্ৰেইন হিচাপে কাম কৰিবলৈ লাগিল। বন্দনাৰ এই পদক্ষেপত শংকৰীদেৱে খং কৰিলে। হয়তো ফিটনেছ ট্ৰেইনাৰ হোৱাৰ বাবে বন্দনাৰ বহু লোকৰ লগত মিলা মিছা তেওঁৰ সলনি জীৱন যাপনৰ ধৰণ শংকৰীদেৱৰ ভাল লগা নাছিল। গতিকে শংকৰীদেৱ বন্দনাক সহায় দিয়া বন্ধ কৰিলে আৰু ইয়াৰ পৰা তেওঁলোকৰ সম্পৰ্কত পুনৰ সংঘাত আহিল। এতিয়া বন্দনা পুলিচক দিয়া বক্তব্য অনুসৰি তেওঁ পুলিচক ক'লে যে অমৰজ্যোতি নিচাৰ আসক্ত আছিল আৰু তেওঁ বহু মহিলাৰ লগত সম্পৰ্কত আছিল। অমৰজ্যোতি তেওঁৰ মাকৰ লগত সম্পৰ্ক ভাল নাছিল আৰু দুয়োজনৰ মাজত প্ৰায় সৰু সৰু কাজিয়া হৈয়ে আহিছিল। সেইকাৰণে তেওঁ বন্দনাৰ লগত বেলেগ ফ্লেটত থাকিবলৈ লৈছিল। বন্দনাৰ এই কোৱা কাহিনী শুনি আপুনি হয়তো ভাবিছে যে প্ৰতিদিনে কাজিয়া আৰু তেওঁৰ স্বামীয়ে কৰা এই নিৰ্যাতনৰ বাবে খঙত আহি তেওঁ হত্যা কৰিলে, কিন্তু সত্য এইটো একদমেই নহয়। সত্য এইটো হৈছে যে বন্দনা সম্পূৰ্ণ কাহিনী মাত্ৰ পুলিচৰ নেৰেটিভ সলনি কৰিবলৈহে বনাইছে। পুলিচৰ তদন্তত বন্দনাৰ আহাই বাহাই লোকসকলে ক'লে যে তেওঁলোকে বহুবাৰ এজন লোকক বন্দনাৰ ঘৰত আহি যোৱা থকা দেখিছে। এটা আৰ্টিকেল অনুসৰি বন্দনাই এই ভাড়াত থকা ধন্তি ডেকাৰ লগত বহুদিনৰ পৰা সম্পৰ্কত আছিল, কিন্তু যেতিয়া অমৰজ্যোতিয়ে এই কথা জানিলে তেতিয়া দুয়োজনৰ মাজত কাজিয়া আৰম্ভ হ'ল আৰু এই তৰ্ক ইমান বাঢ়িল যে এই কথা ডিভৰ্চলৈ গ'ল। বন্দনাৰ চৰিত্ৰৰ সম্পৰ্কে শংকৰীদেৱে হয়তো আগতে অলপ জানিছিল আৰু সেইকাৰণে তেওঁ বন্দনাক সহায় দিয়া বন্ধ কৰি দিছে। এতিয়া যিহেতু অমৰজ্যোতি আৰু শংকৰীদেৱে গুৱাহাটীত বহুত ঠাই সম্পত্তিৰ মালিক আছিল, যাৰ ভাড়াত তেওঁলোকে প্ৰতি মাহে ভাল টকা পাইছিল, গতিকে বন্দনাই ডিভোৰ্চ দিয়ে সকলো টকাৰ পৰা হাত নুধুৱাব বিচাৰিছিল। সেইকাৰণে বন্দনাই দুয়োজনক পথৰ পৰা আঁতৰাই দিয়াৰ প্লেন বনালে, য'ত তেওঁ তেওঁৰ বয়ফ্ৰেণ্ড ধন্তি ডেকা আৰু তেওঁৰ এজন বন্ধু অৰূপ ডেকাক অন্তৰ্ভুক্ত কৰায়। বন্দনাৰ বয়ফ্ৰেণ্ড ধন্তি ডেকা যোৰহাট চহৰত থাকে, আনহাতে অৰূপ খানাপাৰা। ধন্তিৰ পেছাত পৰ্যটক কেব ড্ৰাইভাৰ আছিল আৰু আনহাতে অৰূপ তেওঁৰ দেউতাকৰ লগত শাক পাচলিৰ ঠেলা লগাইছিল। দুয়োজনৰ দেউতাকৰ কথা অনুসৰি তেওঁলোকক কোনো দুখ কৰা নাই, তেওঁলোকক কোনো হত্যা কৰা নাই আৰু বন্দনাই তেওঁলোকক ফচাই দিছিল। কিন্তু সত্য সেইটো আছিল যে বন্দনাৰ বয়ফ্ৰেণ্ড ধন্তি সেই লোভত পৰিল যে তেওঁৰ বন্দনাৰ হাতত অহা সম্পত্তি আৰু টকাৰে তেওঁৰ লগত এচ কৰিব পাৰিব। আনহাতে অৰূপৰ 2 ফেব্ৰুৱাৰী 2023 হ'বলগীয়া তেওঁৰ বিয়াৰ বাবে টকাৰ প্ৰয়োজন আছিল, গতিকে তেওঁ 2 লাখ টকাত এই কামত ৰাজি হৈ অৰূপৰ বিয়া হ'ল। কিন্তু 22 ফেব্ৰুৱাৰীত হ'বলগীয়া ৰিচেপশ্যন পাৰ্টিৰ পৰা মাত্ৰ 3 দিন আগত তেওঁক গ্ৰেপ্তাৰ কৰিল। অৰূপৰ দেউতাক কৈলাশৰ কথা অনুসৰি বন্দনা আৰু ধন্তি প্ৰায় এবছৰ আগতে তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু দুয়োজনে তেওঁলোকক কৈছিল যে দুয়োজন সম্পৰ্কত আছে আৰু সোনকালে বিয়া কৰাব। কৈলাশ দেৱে এইটো নাজানিছিল যে বন্দনা আগতে বিয়া হৈছে। প্ৰকৃততে তেওঁ তেওঁলোকক নিজৰ নাম অনামিকা বুলি কৈছিল। বন্দনা বৰ চতুৰ আছিল। তেওঁ জানিছিল যে অমৰজ্যোতিৰ তেওঁৰ মাক শংকৰীদেৱৰ লগত সম্পৰ্ক ভাল নাই, কিন্তু যি নহওক শংকৰীদেৱ অমৰজ্যোতিৰ বাহিৰে আন কোনো নাই, গতিকে শেষত সকলো অমৰজ্যোতিৰে হ'ব। অমৰৰ তেওঁৰ মাকৰ লগত দূৰত্বৰ সুযোগ লৈ তেওঁ সহজতে দুয়োজনক পথৰ পৰা আঁতৰাই দিলে আৰু এই কাৰণে দুয়োজনৰ হত্যাৰ মাজত ইমান দিনৰ ব্যৱধান থকাৰ পাছতো অমৰজ্যোতিয়ে তেওঁৰ মাক নোহোৱাৰ খবৰ নাপালে। 2টা প্ৰাণ লোৱাৰ পিছতো বন্দনাৰ কোনো কথা কোনো দুখবোধ দেখা যোৱা নাছিল, বৰঞ্চ তেওঁ সহজে নিজৰ জীৱন যাপন জীয়াই আছিল। পুলিচৰ কথা অনুসৰি হত্যাৰ 2 মাহ পিছত অক্টোবৰত বন্দনাই সেই ঘৰতে য'ত তেওঁ অমৰজ্যোতিক হত্যা কৰিছিল তাত সত্যনাৰায়ণ পূজা ৰাখিছিল, য'ত তেওঁ তেওঁৰ মাক দেউতাককো আমন্ত্ৰণ কৰিছিল। ইয়াৰ উপৰিও তেওঁ সেই ঘৰত কিছুমান নিৰ্মাণ কাম কৰিছিল। বন্দনা ছচিয়েল মিডিয়াতো বৰ সক্ৰিয় আছিল আৰু প্ৰায়ে ভিডিঅ' আৰু ফটো আপলোড কৰিছে। যদি আপোনাৰ ইয়াতে উতলি উঠিছে তেন্তে ৰখক, কাৰণ আদালতৰ ৰায়ে বাকী কথাৰ ক্ষতিপূৰণ কৰিব। 12 মে 2023 হত্যাৰ 3 মাহ পিছত 3 জনৰ বিৰুদ্ধে 1600 পৃষ্ঠাৰ চাৰ্জশ্বিট ড্ৰাফ্ট কৰা হ'ল, কিন্তু তদন্ত সম্পূৰ্ণ হোৱাৰ আগতে তাক আদালতত দাখিল কৰা হ'ল, যাৰ ভিত্তিত দোষী বাই ডিফল্ট বেলৰ বাবে দাবী কৰিব পাৰে আৰু এই কেছতো 3 জনে বেলৰ বাবে আবেদন কৰিল। কিন্তু 17 দিনত আদালতে 3 জনক এই দাবী খাৰিজ কৰিলে, কিন্তু দিয়া ডেডলাইনলৈকে ফৰেনচিক ৰিপৰ্ট আদালতত দাখিল নহল, যাৰ বাবে মাত্ৰ 500 টকা ফাইনত আৰু কিছুমান নিৰ্দিষ্ট চৰ্তৰ ভিত্তিত 11 অক্টোবৰ 2023 গুৱাহাটী হাইকোৰ্টৰ পৰাই অৰূপক বেইল দিলে আৰু একেই ভিত্তিত 10 নৱেম্বৰ 2023 বন্দনা আৰু ধন্তিকো বেলত মুক্ত কৰা হ'ল। kalita was granted bail by the Chief Judicial Magistrate Court, Kamrup Metro. বন্দনা আদালতত যি চৰ্ত পালন কৰিব লাগে সেইবোৰ কথা শুনিলে আপুনি আচৰিত হৈ যাব। তেওঁ এতিয়া এসপ্তাহত মাত্ৰ 2বাৰ নুনমাটি পুলিচ ষ্টেচনলৈ যাব লাগে আৰু তেওঁ আদালতৰ অনুমতি নোহোৱালৈকে জিলা এৰিব নোৱাৰে। কেছ এতিয়াও আদালতত চলি আছে। প্ৰত্যেক তাৰিখৰ পিছত আন এটা তাৰিখ আহি আছে আৰু এই 3 জন অপৰাধী কোনো শাস্তি নোহোৱাকৈ আজিৰ তাৰিখলৈকে স্বাধীনভাৱে ঘূৰি ফুৰি আছে। যদিও পুলিচে এইটো খোলাচা কৰিছিল যে বন্দনাৰ টাৰ্গেট লিষ্টত আন এটা নাম আছিল যি অমৰজ্যোতিৰ পৰিয়ালতে আছিল, কিন্তু সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা তেওঁলোকে সেই নামটো প্ৰকাশ নকৰিলে। এবাৰ
এবাৰ ভাবক এটা পৰিয়ালৰ সদস্যৰ জীৱন বিপদ জানিও তাৰ পিছতো এতিয়ালৈকে এই কেছত হোৱা মুঠ 40টা শুনানি আদালতে কোনো সিদ্ধান্তত উপনীত হোৱা নাই। ট্ৰায়েলৰ সময়ত বন্দনাই মিডিয়াৰ প্ৰশ্নৰ পৰা ৰক্ষা পাবলৈ পাগলৰ দৰে হাঁহি থকা দেখা যায়। হয়তো তেওঁ জানে যে এই দেশত অপৰাধ যিমানে ডাঙৰ কৰক বেল আপুনি পাবই। আমি স্বাধীনভাৱে ঘূৰি ঘূৰি আদালতত তাৰিখৰ পিছত তাৰিখ আহি থাকিম। কিন্তু যদি আমি আন্তৰিকতাৰে এই কেছৰ তথ্যবোৰ চাওঁ তেন্তে প্ৰথম মিচিং অভিযোগৰ পৰা 3জনক গ্ৰেফতাৰ হোৱালৈকে প্ৰায় 5 মাহৰ ব্যৱধান দেখা পোৱা যায়। যদিও গ্ৰেফতাৰ হোৱাৰ মাত্ৰ 3 দিনৰ ভিতৰতে বন্দনাই নিজৰ অপৰাধ পুলিচৰ আগত স্বীকাৰ কৰিলে। বন্দনাই যি অত্যাধিক স্মাৰ্ট দেখুৱাই নিজেই পুলিচৰ ওচৰলৈ গৈ মিচিং ৰিপৰ্ট ফাইল কৰিছিল আৰু পুলিচৰ ওপৰত 2জনক বিচাৰিবলৈ হেঁচা দিছিল। যদি সঁচাকৈ পুলিচে সেই সময়ত সঠিকভাৱে নিজৰ কাম কৰিলেহেঁতেন হয়তো ইয়াৰ খোলাচা বহু আগতে হ'লহেঁতেন আৰু শৰীৰৰ অংশ সময়মতে উদ্ধাৰ হ'লহেঁতেন, যাৰ ফলত ফৰেনচিক ৰিপৰ্ট সময়মতে আহিলহেঁতেন আৰু সকলো অপৰাধীয়ে বেল নাপালেহেঁতেন। এই কেছটো বেয়া কৰা পুলিচৰ ঢিলা ঢালা মনোভাৱ বহুতো ডাঙৰ হাতত বহুত প্ৰেম আৰু সমস্যা দিয়াৰ বাবে ভিতৰৰ পৰা ধন্যবাদ।